हेलो नमस्कार वेलकम बैक टू माय चेनेल मोर चेनेल अन्यत ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আৰু মই যে আমাৰ পাকঘৰৰ পৰা এটা ৰেচিপি লৈ আহিছোঁ সেইটো হৈছে বেতৰ গাজ ৰেচিপি তো বলকচোন কেনেকৈ বনাওঁ কি কৰোঁ সকলোখিনি মানে চাওঁ আৰু কি কি বস্তু লৈছোঁ সেইখিনি চাওঁ আৰু আপোনালোকেও বনাই চাব পাৰে খাবলৈ টেষ্টি হয় তো বলক জলদি জলদি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো চাই থাকক আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে ফেচবুকত চাই আছে ফেচবুক পেজটো প্লিজ ফ'ল' কৰি দিব এতিয়া ব'লক ভিডিঅ'টো জলদি জলদি আৰম্ভ কৰোঁ ভিডিঅ'বিলাক মৰম দিব আৰু আপোনালোকেও বনাই চাব কেনেকুৱা পায় মোক কমেণ্টত জনাব আৰু বেতৰ গাজৰ কাৰণে মই এটা বিলাহী লৈছোঁ এটা পিঁয়াজ লৈছোঁ আৰু এয়া লৈছোঁ আদা নহৰু জলকীয়া আৰু আজি আমি দুপৰীয়াৰ সাজত খাম মাহৰ দালি আৰু আলু এইখিনি এতিয়া মই এনেকৈ বইল কৰি লৈ পেলাই উলিয়াই লৈছোঁ আৰু এতিয়া দিম মই যিখিনি মছলা ইয়াতে পেষ্ট কৰি লৈছিলোঁ সেইখিনি দি দিম ইয়াতে আছে বিলাহী পিঁয়াজ আদা নহৰু জলকীয়া ইয়াতে মই অকণমান তেল দি দিলোঁ তাৰপিছত শুকান জলকীয়া আৰু অকণমান জিৰা গুটি দিছোঁ